নমস্কাৰ বন্ধু বান্ধৱীসকল ট্ৰাইফেবৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি আমাৰ নিউ উইণ্টাৰ কালেকশ্যনৰ ষষ্ঠটো ভিডিঅ' আপোনালোকলৈ লৈ আহিছোঁ। এই ভিডিঅ'ত আপোনালোকে বিভিন্ন ধৰণৰ কাপোৰ একেলগে দেখিবলৈ পাব। আমাৰ কোনো শ্বিপিং চাৰ্জ নালাগে। আমাৰ কাপোৰবিলাকত শ্বিপিংটো সম্পূৰ্ণৰূপে ফ্ৰী থাকিব, গতিকে আপোনালোকে সোনকালে বুক কৰিব। এইযোৰ চাব পাৰে। এইযোৰ কটন চিল্কত আহিছে, যথেষ্ট ডিছকাউণ্টেড মূল্যত 1000ত আপোনালোকে ল'ব পাৰিব। এইযোৰ আকৌ ষ্টেপুল কটনৰ হয়, 1400ৰ কাপোৰ হয়। এইযোৰ চাব পাৰে কেঁচাপাত গাড়ী দিয়া মেখেলা চাদৰ, অতি সুন্দৰ হয়। গ্ৰীণ আৰু ৰঙা সূতাৰে কাম কৰা, মিনাটো গুণাৰ থাকিব। এইযোৰ আকৌ কটন চিল্কৰ মেখেলা চাদৰ, যথেষ্ট সুন্দৰ হয়। মাত্ৰ 1000 টকাত আপোনালোকে ল'ব পাৰিব। যথেষ্ট ডিছকাউণ্টেড মূল্যত আপোনালোকৰ কাৰণে আচলতে এই কাপোৰখিনি আগবঢ়াই আছোঁ। এইযোৰ আকৌ পদ্মিনীৰ ওপৰত আহিছে, অতি সুন্দৰ কাপোৰ, সৰু সৰু বুটাৰে কাম কৰা আছে, গুণা আৰু পিংকেৰে। এইযোৰ চাব পাৰে। এইযোৰ আছে আপোনাৰ ষ্টেপুল কটনৰ হোৱাইটৰ ওপৰত, অতি সুন্দৰ হয়। এই কাপোৰযোৰ চাব পাৰে। এই কাপোৰযোৰ গোটেই গাতে আচলতে ষ্ট্ৰাইপছকৈ ডিজাইন কৰা আছে, অতি সুন্দৰ লাগে আৰু ডিছকাউণ্টেড মূল্যত আপোনালোকৰ কাৰণে আগবঢ়াইছোঁ এই কাপোৰযোৰ। এইযোৰ আকৌ আহিছে 1800ত, ষ্টেপুল কটনৰে হয়। এইযোৰ ৰঙাৰ ওপৰত অকল গুণা সূতাৰে কাম কৰা আছে, অতি সুন্দৰ কাপোৰ। এইযোৰ চাব পাৰে পদ্মিনীৰ কাপোৰ হয়, যথেষ্ট ডিছকাউণ্টেড মূল্যত আপোনালোকলৈ আগবঢ়াইছোঁ। এইযোৰ আকৌ ষ্টেপুল কটনৰ। এইযোৰ চাব পাৰে। এইযোৰ অতি সুন্দৰ কাপোৰ হয়, লতা ডিজাইনেৰে কাম কৰা আছে। এইযোৰ আকৌ কেঁচাপাতৰ চাদৰখনৰ গোটেই গাতে কাম কৰা থাকিব, হেভি হয় কাপোৰযোৰ। এইযোৰ চাব পাৰে মিক্স নুনিৰ হয়, 2400 টকাত আপোনালোকে এই কাপোৰযোৰ ল'ব পাৰিব। ব্লাউজটো অল অভাৰ কাম থাকিব। এইযোৰ আকৌ আহিছে স্লাব কটনৰ অতি সুন্দৰ কাপোৰ, ডিজাইনটো অতি সুন্দৰ লাগে। এইযোৰ চাব পাৰে ষ্টেপুল কটনৰ ওপৰত বগা সূতাৰে কাম কৰা আছে। এই কালাৰটো আচলতে যথেষ্ট আনকমন হয় কাৰণে আপোনালোকলৈ আগবঢ়ালোঁ। এইযোৰ আকৌ ডিমাচা ডিজাইন হয়, সৰু সৰুকৈ কাম কৰা, মাল্টি কালাৰ্ড। এইযোৰ চাব পাৰে অল অভাৰ ৱৰ্ক থকা কাম হয়। এইযোৰ অতি সুন্দৰ লাগে, সৰু সৰু ডিজাইনেৰে কাম কৰা আছে। এইযোৰ আকৌ স্লাব কটনৰ ওপৰতে, ইয়াতে কোনো ছাইড পটি নাথাকে, ছাইডে কাম কৰা থাকিব। এইযোৰ আকৌ ষ্টেপুল কটনৰ হয়। এইযোৰো আপোনাৰ অতি সুন্দৰ লাগে, ঘিচা ফুলেৰে কাম কৰা আছে। এইযোৰ কটন নুনিৰ হয়। এইযোৰো অতি সুন্দৰ লাগে, কালাৰটো যথেষ্ট আনকমন হয়। এই কাপোৰযোৰ আগতে আমি হোৱাইটৰ ওপৰত দেখাইছিলোঁ আপোনাক। এইযোৰ আহিছে লাইট ব্লুৰ ওপৰত। এইযোৰ অতি সুন্দৰ লাগে। এই কাপোৰযোৰ চাব পাৰে। এইযোৰ চি গ্ৰীণত আহিছে, ফ্লৰেল ডিজাইন হয়, যথেষ্ট সুন্দৰ লাগে। এইযোৰ আকৌ ষ্টেপুল কটনত ট্ৰাইবেল মটিফত। এই চেল্ফ বৰ্ডাৰ কাপোৰযোৰ চাব পাৰে। এইযোৰ যথেষ্ট আনকমন হয়, স্লাব কটনৰ ওপৰত, অতি সুন্দৰ লাগে। এইযোৰ আকৌ চাদৰখন নুনি হয়, মেখেলাখন ঘিচাৰ হয়। এইযোৰ অতি সুন্দৰ কাপোৰ। এইযোৰ পিয়'ৰ কেঁচাপাতৰ কাপোৰ হয়। এইযোৰ মাত্ৰ 4200 টকাত আপোনালোকে ল'ব পাৰিব। এইযোৰ আকৌ নুনি ডাই পিয়'ৰ কোৱালিটিটো হয় আচলতে। এইযোৰো অতি সুন্দৰ লাগে কাপোৰযোৰ। এইযোৰ ডিছকাউণ্টেড টচৰ কাপোৰ, মাত্ৰ 4800 টকাত আপোনালোকে ল'ব পাৰিব। এই টচৰ কাপোৰযোৰ চাব পাৰে। ইয়াৰ ব্লাউজটো যথেষ্ট হেভি থাকে আৰু চাদৰখনত কামটো একেবাৰে নাথাকে, অলপমান আঁচলত দিয়া থাকে। এইযোৰ আকৌ পাটৰ কাপোৰ অতি সুন্দৰ লাগে কালাৰটো, সেইকাৰণে আপোনালোকলৈ আগবঢ়ালোঁ। লাইট কালাৰত আছে। এইযোৰ আকৌ অফ হোৱাইটৰ দৰে কালাৰটোত আছে, যথেষ্ট হেভিকৈ কাম কৰা আছে গছ বুটাৰে। আপোনালোকে আমাৰ ভিডিঅ'বিলাক চাই যদি ভাল পাইছে, লাইক আৰু শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি থ'ব, লগতে আৰু কমেণ্ট কৰি জনাব আপোনালোকে আৰু কেনেকুৱা ধৰণৰ কাপোৰ চাবলৈ বিচাৰে। আজিৰ ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ।